এখানেও লাইট নাই বাৰু তাত একেবাৰে আন্ধাৰ হৈ আছে কিয় এসিবি থাকিলে আছো দিছে ওপৰত লোক আহিবা হেৰি কৰি নিদিবা মানে মই কেনে ট্ৰিপুলত সোমাই দিম আৰু আহিছে টাইম বেয়া আহিছে কাকা হৈছে অলৰেডি আজি আমি ভাবিব নোৱাৰা ঘটনাটো ইয়াতে ঘটি গ'ল আমি নিজেও ভাবিব পৰা নাই যে ইয়াতে এনেকুৱা হ'ব বুলি এই গতিকে আমি ইয়াত যিটো ঘটনা হৈছে সেইটো ঘটনা হোৱাৰ কাৰণেতো আমি ইয়াতে এই যিজন মানুহে এই যিজন চুকুৰ সিঙক যে দাৰ পৰা কাটিছে তেখেতক এৰেষ্ট নকৰালৈকে আমি ইয়াত মাছ বজাৰটো বজাৰ কমিটি হৈ ইনডিফিনিট বন্ধ দিছোঁ আৰু ইয়াত কেইটামান দোকান খোলা থাকিব যিকেইজন মানে আমাৰ কাৰ্বি দোকানবিলাক আছে তেওঁলোকক আমি কিবা খুলিব দিছোঁ বাকী মিয়া বেপাৰীবিলাক খোলা নহ'ব আৰু তেওঁলোকে নিজে ধৰি লৈ আনিব লাগিব তেওঁলোকে জানে যিজন মিয়াই দাৰ পৰা কাটিছে সেই কাটাৰ মানুহজন সেই বেপাৰীবিলাক জানে কিন্তু আজি কোৱা নাই সিহঁতে একজনৰ মাছ বেপাৰীৰ মুখৰ পৰা ওলা নাই নামো কোৱা নাই এতিয়া ইয়াত পুলিচবিলাকে ইনিচিয়েটিভ লৈ আছে ল' এণ্ড অৰ্ডাৰবিলাক আজি সিহঁতে এতিয়া পাণবাৰীতে আছে বোলে তাৰ ঘৰ গোটেই ফেমিলি গোটেই পুলিচবিলাক প্ৰশাসনবিলাক তাতে গ'ল তেওঁলোকে আমি আজি ৰাতিৰ ভিতৰতে এৰেষ্ট কৰিম বুলি কৈছে যদি এৰেষ্ট নকৰে তেতিয়াহ'লে মাছ বজাৰটো তেওঁলোকৰ কাৰণেতো একদম মানে ইনডিফিনিট বন্ধ আৰু তেখেতৰ মানে যিজন মানে কিবা হৈছে এই কি কয় এইটো আপোনাৰ চুকুৰ তেৰাংগ তেখেতৰ কাৰণে গোটেই মানে যিমানখিনি কিবা হৈছে ঔষধ পাতিৰ পৰা কিবা আৰম্ভ কৰি কম্পেনচেশ্যন এটাটো দিব লাগিব কেনেকুৱা অৱস্থা এতিয়া একদম পুৰা ক্ৰিটিকেলত আছে এতিয়া বৰ্তমান চিৰিয়াছত আছে মূৰত মাৰিছে আৰু এনেকুৱা মাৰিছে য'তে ত'তে আমি চল্ডাৰত মাৰিছে ক'ৰবাত মাৰিছে তেনেকুৱা আমি দেখা নাই কাৰণ মই গাঁৱৰ পৰা আহি ইফালে গুচি আহিলোঁ এই গতিকে প্ৰশাসনবিলাক তেখেতক মানে যিজন মানে দুষ্কৃতিকাৰী তেখেতক এৰেষ্ট নকৰালৈকে আমি ইয়াতো মাছ বজাৰটো নাম পোৱা নাই আৰু কেনেকৈ হৈছে আপুনি গম পায় নেকি ঘটনাটো কেনেকুৱা কাৰণে হ'ল ঘটনা সেইটো নাই সেইটোতো এতিয়া মাছ কিবা এটা হৈছে নেকি আমি দাম দৰৰ কথাও হ'ব পাৰে কিন্তু আমি সেইটো গম পোৱা নাই সেই গতিকে আৰু অহাকালি এদিনটো আমি কিবা বন্ধ মানে ডিপু বজাৰটো বন্ধ হ'ব মাছ বজাৰটো কিন্তু কিবা যিজন দুষ্কৃতিকাৰী এৰেষ্ট নকৰালৈকে আমি ইনডিফিনিট বন্ধ থাকিব গোটেই বজাৰটো বন্ধ থাকিব অহাকালি গোটেই বজাৰ বন্ধ থাকিব তাত কোনো দোকান খোলা নাই নহ'ব কোনো দোকান খোলা নহ'ব গাড়ী ঘোঁৰা চলিব মেডিকেল ফাৰ্মাচী খুলিব মাছৰ বজাৰটো এই কিবা মই যিজন মানে দুষ্কৃতিকাৰী এৰেষ্ট নকৰালৈকেতো উপায় নাই আৰু এইটো খোলা নহ'ব আৰু এনেকুৱাই থাকিব আমাৰ বজাৰ বেপাৰীৰ কাৰণে বন্ধ থাকিব আৰু মুছলিম বেপাৰীৰ কাৰণে মুছলিম বেপাৰী বিলাকৰ কাৰণে বন্ধ থাকিব আৰু বজাৰ বন্ধ এদিনীয়া নে অহাকালি এদিনটো আমি পুৰা বন্ধ হিচাপে ঘোষণা কৰিলোঁ আমি কেএছএ প্ৰেচিডেণ্ট আছে কেএছএ প্ৰেচিডেণ্টৰ লগত আলোচনা কৰিলোঁ মাছৰ কিবাৰ দোকানবিলাকটো ইনডিফিনিট বাকী চব ঠিকে আছে ডিফুত কাৰ্বি আংলং
যোনটো আজি আনফৰ্চুনেট ইনচিডেণ্ট হৈছে আজি নহয় ফাৰ্ষ্ট টাইম নহয় ঠিক আছে অলপ ডাউন কৰিলে আগতো হৈছে আপোনালোকে জানিব পাৰে যে আমাৰ PDCK লিডাৰ কংকা তেৰণক ইয়াত মাৰি পেলাইছিলে ডিফু মাছ বজাৰত আমাৰ PDCK লিডাৰক কংকা তেৰণ ডাঙৰীয়াক ইয়াত মাৰি পেলাইছিলে তেতিয়াও আমি এগেইনষ্ট গৈছিলোঁ ধাৰণা কৰিছিলোঁ তথাপিও প্ৰশাসনে একো ইমান ষ্টেপ লোৱা নাই আজি এইটো বস্তু ইয়াত ডিফু হ'বলগীয়া যোনটো হৈ গৈছে আপোনালোকে জানে ইয়াত হ'বলগীয়া বস্তুটো আগত যদি ভাল ষ্টেপ ল'লেতো আজি নিচিনা এনেকুৱা চিটুৱেশ্যনটো নহ'লেহেঁতেন কাৰণ আজি ইয়াত ডিফু বজাৰত আমি নামতেহে ডিফু আমি নামতেহে কাৰ্বি আংলং আমি নামতেহে চিকচিডুল আমি নামতেহে কি কয় এইটো ট্ৰাইবেল এৰিয়া নহয় খিলঞ্জীয়া কিন্তু নহয় ইয়াত হ'ল বাৰ আমাক এটেক কৰা খিৰনিত তেওঁ বাৰ আমাক এটেক কৰিছে আৰু ডিফু বজাৰত আমাক বাৰ এটেক কৰিছে সেইটো বস্তু হ'ল কিলে আমাক খিলঞ্জীয়াক এটেক কৰিছে আমাক এইটো বস্তু খালি কাৰ্বিক এটেক কৰা নাই খালি কাৰ্বি এটেক কৰা নাই অসমৰ খিলঞ্জীয়াক এটেক কৰিছে এইটো বস্তু সেইটো কাৰণে মই অন বিহেভ অফ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন কাৰ্বি ছাত্ৰ সংস্থাৰ পৰা আমি অনুৰোধ ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে যোনটো কালপ্ৰিট এইটো ইয়াক এৰেষ্ট ইমিডিয়েটলি এৰেষ্ট কৰিব লাগিব নহ'লে চিটুৱেশ্যন বেলেগ হ'ব কাৰ্বি ছাত্ৰ সংস্থাৰ পৰা আকৌ চিটুৱেশ্যন বেলেগ হ'ব আকৌ তাৰ লাইচেন্সটো কেঞ্চেল কৰিব লাগিব আৰু ডিফু মাছ বজাৰত আপোনালোকে জানে নে নাজানে ইয়াত একটা চিণ্ডিকেট চলি আছে এতিয়া দবকা পৰা ক'ৰবাৰ পৰা ইয়াত চিণ্ডিকেট চলি আছে সেইটো চিণ্ডিকেটটো বন্ধ কৰিব লাগিব ইয়াত এতিয়া একটা বস্তু আমি কোনোবা এই কমিউনিটি এনেকুৱা এটেক কৰিব উল্লেখ কৰিব নিবিচাৰোঁ তথাপিও ইয়াত মিয়া চিণ্ডিকেট চলি আছে ডিফু বজাৰত মিয়া চিণ্ডিকেট চলি আছে সেইটো মিয়া চিণ্ডিকেটটো আমি বন্ধ কৰিব লাগিব এইটো মিয়া চিণ্ডিকেটে আমাক এতিয়া এটেক কৰিছে আমাৰ ঘৰতে আহি কিনি আমাৰ ভাত খাই কিনি আমাকে এটেক কৰিছে সেইটো বস্তু আমি কেতিয়াও খিলঞ্জীয়া হিচাপে আমি কেতিয়াও সহ্য নকৰোঁ সেইটো কাৰণে আমি অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাকো আমি এইটো মিয়া বস্তি ইয়াত মিয়া চিণ্ডিকেট বস্তি ডিফুত যোনটো চলি আছে সেইটো বন্ধ কৰিব লাগিব সেইটো কাৰণে আমি অন বিহাফ অফ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন আমি অনুৰোধ কৰিব বিচাৰিছোঁ ইমিডিয়েটলি মিয়া চিণ্ডিকেট ডিফুত যোনটো চলি আছে সেইটো বন্ধ কৰিব লাগিব থেংক ইউ